Hello friends, welcome to Education Library. So আজি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কাক কয়? যি ক্ৰিয়াই অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় তাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বোলে। তো এক্সাম্পল, I have been reading a book. He has been playing football. গঠন প্ৰণালী গঠন কেনেকৈ হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ। প্ৰথমতে সাবজেক্ট, তাৰপিছত অক্সিলাৰি ভাৰ্ববোৰ have বা has been থাকিব, তাৰপিছত মেইন ভাৰ্বৰ লগত ing যোগ কৰি তাৰপিছত অবজেক্ট যোগ কৰি এই টেন্স গঠন হয়, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গঠন হয়। এক্সাম্পল, হি হৈছে সাবজেক্ট, has been মেইন ভাৰ্ব অক্সিলাৰি ভাৰ্ব মেইন ভাৰ্ব হৈছে কিলিংৰ লগত ing যোগ হৈছে, এটা হৈছে অবজেক্ট। তো এতিয়া আমি আলোচনা কৰিম ব্যৱহাৰ প্ৰণালী, কেনেকৈ ব্যৱহাৰ কৰা হয়, কি ব্যৱহাৰ হলে ইয়াক আমি ধৰিব পাৰো যে এই টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে। তো প্ৰথম নম্বৰ ব্যৱহাৰ হৈছে কোনো এটা কাম অতীত বা আগতে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে তাৰ বাবে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। এক্সাম্পল, I have been writing a poem. মই এখন কবিতা লিখি আছো। অতীতৰ পৰা আৰম্ভ কৰি এতিয়াও কৰি আছো, লিখি আছো। গতিকে এনেকুৱা বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হয়। He has been playing cricket. তাই ক্ৰিকেট খেলি আছে। অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে চলি আছে। 2 নম্বৰ ব্যৱহাৰ ইম্পৰ্টেন্ট ব্যৱহাৰ হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত নিৰ্দিষ্ট সময় পইণ্ট অফ টাইমৰ উল্লেখ থাকিলে সিন্স আৰু অনিৰ্দিষ্ট পিৰিয়ড অফ টাইমৰ উল্লেখ থাকিলে ফৰ ব্যৱহাৰ কৰা হয়, যদি সেই বাক্যটো এফাৰ্মেটিভত থাকে। যেনে I have been reading a book since morning. Point of time, morning আছে, উল্লেখ আছে টাইম, তো মানে কেতিয়া নিৰ্দিষ্ট উল্লেখ আছে, সেইকাৰণে ইয়াত সিন্স ব্যৱহাৰ হৈছে। তো এতিয়া আমি আলোচনা কৰিম কেইটামান প্ৰশ্ন, এনেকুৱা টাইপৰ প্ৰশ্ন আপোনালোকে গ্ৰামাৰ কোৱেশ্চন পেপাৰত পাব। মই আলোচনা কৰি আছো আৰু ব্যৱহাৰ গঠন প্ৰণালী দিয়াই আছে, আপোনালোকে কেনেকৈ কাৰেক্ট কৰিব লাগে সেইটো গমেই পায়। তো মই এটা কাৰেক্ট কৰি দি আছো, সেইদৰে আপোনালোকে বাকী কেইটা কৰিব। I play for an hour. উল্লেখ আছে টাইম ফৰ, সেইকাৰণে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব লাগে। কাৰেক্ট হ'ব I have been playing for an hour. তো হল, বাকী কেইটা কাৰেক্ট কৰিব। She read since morning. নেক্সট আছে he suffer from fever for today. টাইম আছে, গতিকে আপোনালোকে কাৰেক্ট কৰিব।
থেংক ইউ। ফ্ৰেণ্ড, আজিৰ পৰা প্ৰেজেণ্ট টেন্স শেষ হ'ল। কালি মই যিখিনি পঢ়ালোঁ ইয়াৰ পৰা কিছু কুৱেশ্যন, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইবিলাক দিম, গতিকে আপোনালোকে অলপ পঢ়িব। থেংক ইউ। অ'কে, নেক্সট দিনা লগ হ'ব আকৌ।